अल सान्थालि स्टुडेन्ट इउनियननि गाहाय नेहाथारिनि गेजेरजों खौरांगिरि मेल खुंदों। गासै मेलेमजिबि सुबुंखौ लानानै सावरायनायनि गेजेरजों खौरांगिरि मेल खुंदों अल सान्थालि स्टुडेन्ट इउनियना। चिरां जिल्ला काजलगावनि टुरिजम दुवार गेस्ट हाउसआव दिनै चिरां जिल्ला अल सान्थालि स्टुडेन्ट इउनियना गासै मेलेमजिबि साननो हाथावना सुबुंफोरखौ लानानै सावरायदों। लोगोसे बे सावरायखांनायनि उनावनो हारिनि मोननांगौ अनसुंथाइखौ लानानै रिमान सरेन अल सान्थालि स्टुडेन्ट इउनियननि गाहाय नेहाथारिनि गेजेरजों खौरांगिरि मेल खुंदों। আজি আমি চিৰাং জিলাৰ কাজলগাঁৱত সদৌ চতাল ছাত্ৰ সন্থাৰ এক সংবাদমেল আয়োজন কৰিছোঁ আৰু এই সংবাদমেলৰ যোগেদি আজি ইয়াত উপস্থিত হ'ব পৰা আমাৰ চিৰাং প্ৰেছ ক্লাবৰ সমূহ সাংবাদিক বন্ধুসকল, আমি এইখিনি সময়ত আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে আমাৰ দুখ বেদনা, আমাৰ দাবীসমূহ স্পষ্টভাৱে উত্থাপন কৰাৰ যি দায়িত্ব বহন কৰিছে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি সদৌ চতাল ছাত্ৰ সন্থাৰ এই সংবাদমেলত উপস্থিত হ'ব পৰা সদৌ চতাল ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক দুৰ্গা চৰেণ ডাঙৰীয়া, চিৰাং ডিষ্ট্ৰিক্টৰ সভাপতি চলিমান মুৰ্মু ডাঙৰীয়া, গোসাইগাঁও জিলা সমিতিৰ সভাপতি ৰমেশ মুৰ্মু ডাঙৰীয়া আৰু আমাৰ ইয়াত সান্তালী লেংগুৱেজ টিচাৰৰ সাধাৰণ সম্পাদক শ্বাহজাহান হাছদা ডাঙৰীয়া আৰু সাঁওতালী মহিলা সমিতিৰ উপসভাপতি ৰেণুকা কিস্কু ডাঙৰীয়া, মই তেখেতসকলকো আমাৰ সদৌ চতাল ছাত্ৰ সন্থাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আপোনালোকক এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে যোৱাকালি বিধানসভাৰ কেবিনেটত চাহ জনগোষ্ঠী হিচাপে যি সিদ্ধান্ত গ্ৰহণ কৰা হ'ল, চাহ জনগোষ্ঠীৰ তলত থকা যি 96টা উপজাতিসকলক জনজাতি প্ৰমাণপত্ৰ দিবৰ কাৰণে চাহ জনজাতি জাতীয় সন্মিলন নামৰ এটা সংগঠনক দায়িত্ব দিয়া হ'ল। এই কথাত সদৌ চতাল ছাত্ৰ সন্থাই আমি ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। আমি অসম চৰকাৰক এটা কথা ক'ব বিচাৰিছোঁ যে সদৌ চতাল ছাত্ৰ সন্থাই 15 বছৰে সংগ্ৰাম কৰাৰ পিছত এই চাহ জনগোষ্ঠীত চাওতাল জনগোষ্ঠীক বাৰম্বাৰে অন্তৰ্ভুক্ত কৰাটো দুৰ্ভাগ্যজনক কথা। আৰু আমি ইয়াতে উপলব্ধি কৰিব পাৰিছোঁ যে অসম চৰকাৰে এই শোষিত নিৰ্যাতিত দুখীয়া দৰিদ্ৰ চাওতাল জনগোষ্ঠীক, যি জনগোষ্ঠীৰ সম্পূৰ্ণভাৱে অসম ভূমি আইনত ভূমিৰ অধিকাৰত চাওতাল জনগোষ্ঠীসকলক প্ৰটেক্টেড ক্লাছ হিচাপে স্থান দিয়া হৈছে, এই চাওতাল জনগোষ্ঠীসকলৰ নিজাকৈ ভাষা, যি চাওতালী ভাষা ভাৰতৰ পবিত্ৰ সংবিধানত অন্তৰ্ভুক্ত ভাষা হিচাপে ইতিমধ্যে স্বীকৃতি লাভ কৰিছে। আৰু এই চাওতাল জনগোষ্ঠীৰ মাতৃভাষা সান্তালীত 1948 চনৰ পৰা শিক্ষা গ্ৰহণ কৰি আহিছে। তথাপিও অসম চৰকাৰে এই চাওতাল জনগোষ্ঠীক বাৰম্বাৰে চাহ জনগোষ্ঠী হিচাপে নামাকৰণ কৰাটো অতিকৈ দুৰ্ভাগ্যজনক কথা। আমি অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে যি জনগোষ্ঠীৰ সাহিত্য, যি জনগোষ্ঠীৰ ভূমি, যি জনগোষ্ঠীৰ কলা কৃষ্টি সংস্কৃতি থকা সত্ত্বেও এই জনগোষ্ঠীক বাৰম্বাৰে চাহ আৰু প্ৰাক্তন চাহ জনগোষ্ঠী হিচাপে নামাকৰণ কৰাটো অতিকৈ দুৰ্ভাগ্যজনক কথা। যি চৰকাৰক চাওতাল জনগোষ্ঠীয়ে ৰাজহ দি আহিলে, খাজনা দি আহিলে, যি জনগোষ্ঠীক চৰকাৰটোত গঠন কৰাৰ ক্ষেত্ৰত ভোট প্ৰদান কৰি আহিলে, সেই জনগোষ্ঠীক অসম চৰকাৰে আজিলৈকে চিনি নোপোৱাটো অতিকৈ দুৰ্ভাগ্যজনক কথা। আৰু ইয়াই প্ৰমাণ কৰিছে যে চাওতাল জনগোষ্ঠীৰ উন্নয়ন, চাওতাল জনগোষ্ঠীৰ যি আৰ্থিক উন্নয়ন, এই কথা যে অসম চৰকাৰে সৎ ইচ্ছা নাই, এই কথাই প্ৰমাণ কৰিছে। আমি সদৌ চতাল ছাত্ৰ সন্থাৰ তৰফৰ পৰা অসম চৰকাৰক বাৰম্বাৰ আহ্বান কৰি আহিছোঁ, আপুনি চাওতাল জনগোষ্ঠীক বিপদে পৰিচালিত নকৰি চাওতাল জনগোষ্ঠীৰ যি স্বাভিমানৰ দাবী, সেই জনজাতিকৰণটো প্ৰদান কৰিব লাগে। পবিত্ৰ সংবিধানৰ কথা কয় ভাৰত চৰকাৰে, পবিত্ৰ সংবিধানৰ কথা কয় অসম চৰকাৰে, একেটাই ভাষা, একেটাই সংবিধান, সেই একেটাই ভাৰতৰ পবিত্ৰ সংবিধানৰ গণ্ডিত 342 নং অনুচ্ছেদত সদৌ চাওতাল ছাত্ৰ সন্থাই টিটু ফালি আমি দাবী কৰি আহিছিলোঁ যে চাওতাল জনগোষ্ঠীসকলক বিনা চৰ্তে অকল স্বীকৃতিহে প্ৰদান কৰিব লাগে। সেইকাৰণে আমি জনজাতিকৰণ প্ৰদান কৰিবৰ কাৰণে চৰকাৰক আহ্বান কৰি আহিছিলোঁ। কিন্তু চাওতালসকলৰ এই পবিত্ৰ দাবীখিনিক অসম চৰকাৰে ধলিচাত কৰি
এই চাওতাল জনগোষ্ঠীয়ে যাতে আৰ্থিকভাৱে শৈক্ষিকভাৱে আৰু জনগোষ্ঠীটোৰ স্বাভিমানত আঘাত হানি আজি চাওতাল জনগোষ্ঠীক চাহ জনগোষ্ঠী হিচাপে নামাকৰণ কৰাটো সঁচাকৈয়ে ইয়াই ইংগিত কৰিছে যে চাওতাল জনগোষ্ঠীক অসম চৰকাৰে শোষণ কৰিব বিচাৰিছে, অসম চৰকাৰে চাওতাল জনগোষ্ঠীৰ অধিকাৰসমূহৰ পৰা বঞ্চিত কৰিব বিচাৰিছে, এয়াই প্ৰমাণ কৰিছে।